নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভয়ংকৰ খবৰ। ৰাজ্যৰ 680গৰাকী চৰকাৰী কৰ্মচাৰীৰ চাকৰি কৰ্তন হ'ব। হয় সৰ্বদসকল, অসম চৰকাৰৰ এটা সিদ্ধান্তৰ ফলতে ৰাজ্যৰ এই 680গৰাকী চৰকাৰী কৰ্মচাৰীৰ চাকৰি সংকটৰ গৰাহত। আমি এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম। তাৰ আগতে সৰ্বদসকল আপোনালোকক এটা অনুগ্ৰহ কৰি আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ এটা লাইক আৰু এটা শ্বেয়াৰ হৈছে আমাৰ পৰিশ্ৰমৰ ফল। আৰু যেহেতু আমাৰ এই চেনেলটো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত, সেয়েহে নতুনকৈ অহা সৰ্বদসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সৰ্বদসকল ইয়াত চাব 680জনীয়া তালিকা প্ৰস্তুত চৰকাৰৰ। আৰক্ষী সঞ্চালক জি পি সিঙে সংবাদমেলযোগে সদৰি কৰে যে চলিত বৰ্ষত ৰাজ্যৰ সুৰাসক্ত মেদবহুল আৰক্ষীসকলক বিভাগৰ পৰা বিদায় দিয়া হ'ব, অৰ্থাৎ স্বেচ্ছামূলক অৱসৰ দিয়া হ'ব। এই সন্দৰ্ভত 680জনীয়া তালিকাও সাজু কৰিছে। এই তালিকা বেটেলিয়ানৰ অধিনায়ক জিলা আৰক্ষী অধীক্ষকসকলৰ নেতৃত্বত গঠিত সমিতিয়ে পুনৰ নিৰীক্ষণ কৰি প্ৰতিবেদন দাখিল কৰিব। আৰক্ষীৰ মুখ্য কাৰ্যালয়ে এই প্ৰতিবেদন চালিজাৰি চাই ব্যৱস্থা হাতত ল'ব। গতিকে সৰ্বদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ এটা লাইক আৰু এটা শ্বেয়াৰ হৈছে আমাৰ পৰিশ্ৰমৰ ফল। আৰু যিহেতু আমাৰ এই চেনেলটো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত, সেয়েহে নতুনকৈ অহা সৰ্বদসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো অন কৰি